খুব লক্ষণীয় কথাটো এনেকুৱা যে বছৰ কেৱল 3 মাহৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন পৰ্যটক আমাৰ নামনি অসমৰ মানস যি অভয়াৰণ্যক লৈ আমি গৌৰৱান্বিত। আমি প্ৰত্যেকজন নাগৰিককে আমি পুনৰবাৰ আমি 2023-24 চনৰ ভিতৰতে এই মানসৰ যি এক অপূৰ্ব যি এটা চিনাৰিও বিভিন্ন ক্ষেত্ৰত আপোনালোকে জীপ চাফাৰী কৰক, ইয়াতে এলিফেণ্ট চাফাৰী কৰক, বিভিন্ন ক্ষেত্ৰত আপোনালোকে এই মনোমোহা দৃশ্যক উপভোগ কৰক। আমি সকলো মানুহকে একান্ত মনে অনুৰোধ কৰিছোঁ, কাৰণ কিয় আপোনালোকৰ ইয়াত যিটো প্ৰৱেশ, এই প্ৰৱেশে আমাৰ নামনি অসমৰ মানস অভয়াৰণ্যৰ গোটেই মানুহখিনি আমাৰ যিটো থলুৱা যিখিনি ব্যৱসায় আছে, যিবিলাক লজ আছে, যিবিলাক জীপ চাফাৰী কৰ্মবিলাক কৰি তেওঁলোকৰ কাৰণে এটা জীৱন নিৰ্বাহৰ কাৰণে সাংঘাতিক এটা 3 মাহৰ কাৰণে কেৱল মাত্ৰ, আৰু বিভিন্ন ক্ষেত্ৰত যিমান নিউজ চলায় তাক লৈ আপোনালোক শংকিত হ'ব লগা নাই। কিন্তু এই যি মানস অভয়াৰণ্যৰ চবচে ডাঙৰ কথাটো এনেকুৱা, অনিচ্ছাকৃতভাৱে হ'লেও কিন্তু আমি আজি সাংবাদিক মেল দিবৰ কাৰণে বাধ্য হৈছোঁ। দৰাচলতে যোৱা 4 নৱেম্বৰ 2023 চনত EDC নামত এটা সংস্থাক একপক্ষীয়ভাৱে কোনো টেণ্ডাৰ নোহোৱাকৈ তেওঁলোকক ধন ঘটাৰ কাৰণে এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ দ্বাৰা দি যি এক পাৰ্কিঙৰ চিণ্ডিকেট আৰম্ভ কৰিছে, এই চিণ্ডিকেটক কিন্তু অৱৰ সুৰক্ষা সমিতিয়ে তীব্ৰভাৱে নিন্দা আৰু গৰিহণা জনাইছোঁ। এটা কথা স্পষ্ট, যিসকল মাটি এই পাৰ্কিঙৰ নামত ডাঙৰ গাড়ীবিলাকৰ আপোনাৰ ট্ৰেভেলাৰবিলাকৰ ৰেটটো হৈছে আপোনাৰ 500 ৰুপিজ, আপোনাৰ টাটা মেজিকবিলাক 400, প্ৰাইভেট ভেহিকুলবিলাকৰ 200, বাইক স্কুটি আপোনাৰ 100 ৰুপিজ, আৰু বাইকবিলাকৰ 50 টকা। এয়া কেৱল মাত্ৰ একচাম ব্যক্তিক ৰাজনৈতিক ছত্ৰছায়াত পৰি কেনে পাৰ্কিঙৰ নামত এই গুণ্ডাগিৰি নে প্ৰশাসন ব্যৱস্থাই কাৰোবাৰ লগত মিলিজুলি কেনে পইচা আয়ত্ব কৰাৰ ছিষ্টেম বুলি ক'ব খুজিছোঁ। কাৰণ কিয় বিভিন্ন ঘাট প্ৰতিঘাট বিভিন্ন সমস্যাৰ ক্ষেত্ৰত বিভিন্ন পৰ্যটক আমাৰ নামনি অসমৰ এই মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন মনোৰঞ্জনৰ কাৰণে বিভিন্ন সুখ দিশৰ কিছুমান কেইটামান পইচা তোলা তুলি কৰি ইয়াত কিছুমান পিকনিক হিচাপত ইয়াত আহে। তাতো যদি BTCৰ চৰকাৰৰ কোনো ধৰণৰ পদক্ষেপ টেণ্ডাৰিং নোহোৱা কৰি এই পাৰ্কিং ব্যৱস্থা কৰি কিনে তেওঁলোকক যে ধন ঘটাৰে চিণ্ডিকেট কৰিছে, এয়া কিন্তু BTCৰ কাৰণে চিন্তনীয় কথা। আমি সকলো ৰাইজকে এটা স্পষ্ট কৰিব খোজোঁ যে এই BTCৰ যিখিনি এই পাৰ্কিঙৰ নামত যি মাটি ইয়াতে দান কৰা হৈছে, এই মাটিখিনি আমি BTC চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক স্পষ্ট কৰিব খোজোঁ। সম বিকাশ সম অধিকাৰৰ নমুনা ইয়াৰ ফপলা স্বৰূপটো এই মানসৰ অভয়াৰণ্যত পাৰ্কিং দি কেনে স্পষ্টভাৱে দেখাইছে। কাৰণ যিখন মাটিত যি মাটিত আপোনালোকে ইয়াতে বৈধ মাটি বুলি কৈছে, আচলতে চৰকাৰী তথ্য মতে ইয়াৰে মোটামুটি 70% মাটি কিন্তু ইয়াতে বেচৰকাৰী মাটি নহয়, চব চৰকাৰী মাটি। আপোনালোক আৰু উল্লেখনীয় কথা, এয়া চাৰ্কুল অফিচ বাস্কাৰ পৰা যিখন পাৰ্কিং বৰ্তমান ইয়াত তেওঁলোকক একপক্ষীয়ভাৱে কেৱল মাত্ৰ চিণ্ডিকেট চলাবৰ কাৰণে প্ৰমোদ বড়ো ডেঙৰ নেতৃত্বত, ৰঞ্জিত গোস্বামীৰ নেতৃত্বত যি এক অধিকাৰ সাব্যস্ত কৰিছে, এয়া আচলতে চৰকাৰীভাৱে লিপিবদ্ধ এটা চৰকাৰী মাটিত। আমি প্ৰশাসন ব্যৱস্থাক চেলেঞ্জ কৰি কথা ক'ব খুজিছোঁ, আপোনালোকে কিহৰ স্বাৰ্থত চৰকাৰী মাটি এটাক বেচৰকাৰী বুলি কৈ কিনে আপোনালোকে পাৰ্কিঙৰ ব্যৱস্থা কৰি এই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মানস অভয়াৰণ্যত যি পৰ্যটক আহিব আৰম্ভ কৰিছে, এইবিলাকৰ মূৰত মাধমাৰ আজি কি চিণ্ডিকেট আৰম্ভ কৰিছে। এই ক্ষেত্ৰত প্ৰশাসন ব্যৱস্থাক আমি সম্পূৰ্ণ অনুৰোধ কৰিছোঁ, যদিহে 24 ঘণ্টাৰ ভিতৰত যদি এই পাৰ্কিঙৰ ব্যৱস্থা যদি অতি সোনকালে উচিত টেণ্ডাৰ কৰি কেনে যদি উঠাই কেনে নতুনকৈ ৰিটেণ্ডাৰ কৰি কেনে যদি ব্যৱস্থা নকৰে, 24 ঘণ্টাৰ পিছত কিন্তু আমি উক্ত পাৰ্কিং জেগাত কিন্তু বৈধ কৰি কেনে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহিব পৰ্যটকৰ কাৰণে বিনামূলীয়াভাৱে এই পাৰ্কিঙত পিকনিক খোৱাৰ ব্যৱস্থা আমি কৰিম। এই ক্ষেত্ৰত কিবা যদি আইন বিশৃংখলা হয়, ইয়াৰ কাৰণে সম্পূৰ্ণ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ আৰু প্ৰশাসন ব্যৱস্থা। 2 নম্বৰ কথা এনেকুৱা, আৰু লক্ষ্য কৰিব এই পাৰ্কিঙত 700 টকা দিয়াৰ বিনিময়ত একমাত্ৰ আমাৰ চিভিলাইজ আমাৰ শালবাৰী কোনো ধৰণৰ উইদাউট প্ৰায়ৰ ৰিপৰ্ট অফ কনচাৰ্ণ লেণ্ড ফ্ৰম দ্য অথৰিটি, কোনো ধৰণৰ মাটিৰ সম্পৰ্ক কোনো ধৰণৰ ৰিপৰ্ট নোহোৱা কৰি, কোনো ধৰণৰ ফৰেষ্ট ৰেঞ্জাৰৰ ৰিপৰ্ট নোহোৱা কৰি, কনচাৰ্ণ নোহোৱাকৈ কিহৰ স্বাৰ্থত একান্ত ব্যক্তিগতভাৱে কোনোবাক লাভান্বিত কৰাৰ কাৰণে পাৰ্কিং ব্যৱস্থা কৰি পুনৰবাৰ আমি এটা স্পষ্ট কৰিব গৈছিলোঁ। আমি শুনিছিলোঁ যে ডিমাৰ চিণ্ডিকেট, মুৰ্গীৰ চিণ্ডিকেট
আমি লক্ষ্য কৰিছোঁ যে একচুৱেলি আচলতে এইবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যি নামনি এখন ঐতিহ্যময় য'ত মানুহৰ বিভিন্ন ধৰণৰ পশু পক্ষী বা বিভিন্ন মানে বিদেশৰ পৰা আহিব ইয়াতো কিন্তু অৰণ্য সিন্ডিকেট কিন্তু এই প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখনে আৰম্ভ কৰে কাৰণ যোৱা 17 বছৰে ভাগ্ৰা মহিলাই যিখন কিতাপক পুলা ধূনা দি কেনে সেই ৰচনা কৰিছিল সেই একেখন কিতাপে কিন্তু প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বৰ একচাম তেওঁলোকৰ নেতাই কিন্তু কৰাৰ কাৰণে বাধ্য হৈছে সেই স্পষ্ট কথা যদিহে 24 ঘণ্টাৰ ভিতৰত এই পাৰ্কিঙৰ ব্যৱস্থাক যদি সম্পূৰ্ণভাৱে যদি বাতিল নকৰে আৰু বাতিল কৰি চৰকাৰে তেওঁলোকে নিজা পক্ষত তেওঁলোকে সকলো দল সংগঠন অৰ্গেনাইজেশ্যন লগ লাগি কেনে যদি আলোচনা কৰি যদি এই পাৰ্কিঙৰ নতুন ব্যৱস্থা নকৰে 24 ঘণ্টাৰ পিছত কিন্তু অবৰোহ সুৰক্ষা সমিতিয়ে এই মানাহ নেশ্যনেল পাৰ্কত কিন্তু আমি সকলো তীৰ্থযাত্ৰী সকলো পৰ্যটকক আমি বিনামূলীয়াভাৱে ইয়াত কিন্তু সোমোৱাৰ ব্যৱস্থা কৰি দিম তাত যদি কিবা খেলি মেলি হয় কিন্তু BTC চৰকাৰ আৰু প্ৰশাসন ব্যৱস্থা সম্পূৰ্ণ আহিব সেয়ে সদৌ আমি ৰাইজক এটা কথা ক'ব খোজোঁ যে মানস যি অভয়াৰণ্য এই ঐতিহ্যপূৰ্ণ ইয়াত বিভিন্ন ধৰণৰ এটা বেলেগ ধৰণৰ বাতাবৰণ সৃষ্টি হৈছে ইয়াতে ইয়াৰ যি সৌন্দৰ্য আমি সকলো ৰাইজক কৈছোঁ এই সৌন্দৰ্য আপোনালোকে জীপ চাফাৰী কৰক আপোনালোকে এলিফেণ্ট চাফাৰী কৰক ইয়াৰ মনোমৰ দৃশ্য উপভোগ কৰাৰ কাৰণে লজবিলাক আপোনালোকে লজবিলাক ব্যৱহাৰ কৰক ক্ষুদ্ৰ ক্ষুদ্ৰ দোকানীবিলাকক আপোনালোকে আহি কেনে জীয়াই থকাৰ পথবিলাক মুকলি কৰি দিয়ক কাৰণ টিভি মিডিয়াত যিবিলাক কথা ওলাই থাকে এয়া হ'ল মানস অভয়াৰণ্যৰ বাহিৰৰ বস্তু এয়া স্পষ্ট কৰিব খোজোঁ অনাগত 24 ঘণ্টাৰ ভিতৰত যদি এই পাৰ্কিঙৰ ব্যৱস্থা যদি প্ৰশাসন ব্যৱস্থা যদি উঠাই কেনে নতুন টেণ্ডাৰিং নকৰে কিন্তু মন কৰিব আৰু ৰঞ্জিত বসুমতাৰীক স্পষ্ট কৰিব খোজোঁ যি ফৰেষ্ট ডুৱেলাৰ এক্ট 2006 আধাৰত আপুনি মাটি এভিকশ্যন কৰিছে সেই চৰকাৰী মাটি আপুনি বেচৰকাৰী কৰি যি এক ফৰেষ্টৰ মাটিক আপুনি ফৰেষ্ট ডুৱেলাৰ এক্ট 2006 ভাইলেট কৰিছে ইয়াৰ বিষম পৰ্যায়লৈ যোৱাৰ কাৰণে কিন্তু আপোনালোকে বাধ্য নকৰিব অনাগত 24 ঘণ্টা কৈছোঁ 24 ঘণ্টাৰ ভিতৰত পাৰ্কিং ব্যৱস্থা বন্ধ কৰক নতুনকৈ বিভিন্ন দল সংগঠনক মাতি আনি তেওঁলোকৰ আলোচনা কৰক লগতে নতুন টেণ্ডাৰিং কৰক অন্যথা কিন্তু দৰকাৰে অবৰোহ সুৰক্ষা সমিতিয়ে বিভিন্ন সংস্থালৈ লগে পাৰ্কিঙৰ কোনো ধৰণৰ পইচা নোহোৱাকৈ আমি নিজে চাফা কৰাৰ প্ৰতিশ্ৰুতি দি 24 ঘণ্টাৰ ভিতৰত প্ৰশাসন ব্যৱস্থা যদি ইয়াৰ ব্যৱস্থা নলয় কিন্তু সাংঘাতিক এটা জংগী আন্দোলন কিন্তু আমি 24 ঘণ্টাৰ ভিতৰত এই মানসৰ পাৰ্কিং থলী কৰাৰ কাৰণে বাধ্য হ'ম ধন্যবাদ